ৰাইজসকল আকৌ আহি গ'লোঁ ৰাতিৰ ভাত সাজ লৈ। আজি ৰাতিৰ ভাত সাজত এইফালে দাইল আছে, লোকেল মাছ, মাছৰ মাথা, মজা। আপোনালোকৰ খোৱা বোৱা হ'লনে নাই? মাছৰ মাথা মেইন নে কি কয়? মাছৰ মাথা খাই মই বহুত ভাল পাওঁ। আগতে মাছৰ মাথা অকণমান টেষ্ট কৰি লৈছোঁ। ফাৰ্ষ্ট ক্লাছ বনাইছে। মজা। মই আপোনালোকক কোৱাই নাই মাছৰ, এতিয়া এই মাছটো যে বনাইছে বগা সৰিয়হ দি বনাইছে। দালিখিনি ঢালিয়ে লওঁ গোটেই সোপা, এটা পেটত যাব যিহেতু একেলগে গোটেইখিনি। আজি ৰাতিৰ সাজটো বৰ বিশেষ বেয়া নহয়। তাৰপিছতে চব একেলগে লৈ লওঁ আৰু নে কি কয়? এতিয়াহে বাছ হৈ গৈছে। এতিয়া আৰু মাৰতহে বল আৰু কৃষ্ণ। শিলগুটি আহিছে ঔ। মজা। লোকেল মাছৰ সোৱাদ ক'বই নালাগা। তাতে বগা সৰিয়হ দি আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। মজা লাগিছে। সুন্দৰ, একদম তৃপ্তি আৰু। তামাম। এতিয়া বাকী আছে মাথাটো। মাথাটো খালে হাৰ্ডি বেছি আছে, কিন্তু মাথাৰ টেষ্ট এইকণ ভিতৰত যে আছে, এইকণ কেনেকৈ খাই জানে? বাছ ক্লিয়াৰ।
টমেটোকো মাৰি দিম আৰু বাছ উগা আহি গৈছে যি খাদ্যই নাখাওক একেবাৰে শেষত ধৰি নেমুটোকো মোৰ নিচিনা মাৰি দিয়ে পেট চাফা হৈ গৈছে আৰু দেই বাই বাই